নমস্কাৰ, মোৰ নাম তাকি বৰা। তোমালোকৰ ঘৰত থাকি আমনি নালাগেনে? মোৰো লাগে, খালি মই আমনি লাগিলে সজোৱা বস্তু বনাওঁ। আজি মই এনেকুৱা ফুল বনাম ৰঙালাও গুটিৰে। আঠা লাগিব, ডাঠ কাগজ লাগিব, গোল বস্তু লাগিব, কেঁচি লাগিব, মণিৰে গুটি লাগিব আৰু পেন লাগিব, ৰঙালাও গুটি লাগিব। এতিয়া মই এইটো গোল বস্তুটো দেখুৱাম। এইটো ঢাকনিটোৰ ভিতৰত দাগটো এনেকৈ ঘূৰাব লাগিব, এনেকৈ তাৰপিছত কাটি হোৱাৰ পিছত এইটো ড্ৰয়িং কৰি হোৱাৰ পিছত এনেকৈ কৰি গোল গোল চিনটো পাই এনেকৈ কৰি থাকিব লাগে। তাৰপিছত হৈ গ'ল। অকণমান মিলাইও ল'ব লাগে। তাৰপিছত এতিয়া আমি এইটো তলতো থ'ব নোৱাৰিম, টুকি তলত থ'লে আঠা যেতিয়া দিম তেতিয়া লাগি ধৰিব, আৰু কাগজতো থ'ব নোৱাৰিম, কাগজত থ'লেও লাগি ধৰিব। সেইটো কাৰণে আমি পলিথিনত থ'ম লাগিব। আৰু যেতিয়া আঠা দিব হ'ল এনেকৈ কৰি হৈ যাব। আৰু এতিয়া আৰু অকণমান আঠা দিব লাগে। হৈ গ'ল। এতিয়া ফুলৰ পাহি মানে ৰঙালাও গুটি এনেকৈ লগাই যাম, এনেকৈ। এতিয়া গুটিখিনি লগালোঁ, আকৌ গুটিৰ ওপৰত আৰু আঠা লগাব লাগিব। হৈ গ'ল। এতিয়া আকৌ গুটি লগাম, অকণমান ভিতৰলৈ দিব লাগিব, নহ'লে বেলেগ পাহিকেইটা নোলাব নহয়। নম্বৰ শাৰীটো লগাম, হৈ গ'ল। এতিয়া 3 নম্বৰ শাৰীটো লগাম। হৈ গ'ল। আকৌ আমি লগাম এয়া। লগাইছোঁ মানে আমি মণি লগাই দিম, তেতিয়া আৰু ধুনীয়া হৈ যাব। হৈ গ'ল। এইটো আমাৰ ফুল বনি গ'ল। তোমালোকৰ ভাল লাগিল নে চাই? এইটো তোমালোকৰ ভাল লাগিল যদি, আৰু এইটো ৰঙালাও গুটি হয়। ৰঙালাও গুটিৰে মই কিমান আচাৰ বনালোঁ দেখিলানে? আৰু পিস্তা গুটি দি বনাইছোঁ মই, আৰু কণী ট্ৰেটোৱেদি বনাইছোঁ মই, সেয়াই দিয়ে বনাইছোঁ। তোমালোকে যদি এয়াও শিকিব বিচাৰা তেতিয়া মোক কমেণ্ট কৰিবা। ধন্যবাদ।